হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আৰু সদায় যেন ভালে কুশলে থাকে, মই তাৰেই কামনা কৰিছোঁ। আৰু যিসকলে মোৰ চেনেলটিত নতুনকৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। তেনেহ'লে বলকচোন আজি মোৰ এই ভিডিঅ'টি মই আৰম্ভ কৰোঁ। আৰু আজি মোৰ এই ভিডিঅ'টিত বিশেষ একো দেখাবলগীয়া নাই, তথাপিতো আজি মই দিনটো কেনেকৈ কি কৰিছোঁ তাকে অলপ আপোনালোকক দেখাব বিচাৰিছোঁ। আৰু এয়া মই এতিয়া দুপৰীয়া ভাত খাবলৈ কচু পিটিকা বনাব লৈছোঁ, দেখিছে নহয়। আৰু সেইকাৰণে মই এতিয়া কচু কেইটামান বুটলি আনি ধুনীয়াকৈ ধুই মেলি ল'লোঁ। তাৰপিছত এইখিনি চিনি পাইছে ন, এইখিনি আছে টেঙামৰা পাত, আৰু মই কেইটামান ৰচুন লৈছোঁ, জলকীয়া, আৰু এয়া মই জালুক কেইটামান এনেদৰে খুন্দি লৈছোঁ। আৰু এতিয়া মই কলপাতখনত ধুনীয়াকৈ কচুখিনি দি মেলি মেৰিয়াই ল'ম। আৰু মই ৰচুন, জলকীয়া, জালুকৰ গুড়িখিনি মই লগতে দি দিম, আৰু ইয়াত নিমখ অলপো দি দিম। নিমখ মই সোৱাদ অনুসাৰে দিছোঁ, আৰু এতিয়া এইখিনি ভালকৈ মেৰিয়াই ল'ম। আৰু মই ৰছী দি ভালকৈ বান্ধি দিম। এইকেইটা কিন্তু বেলেগ আছে নহয়, কলগছৰ ৰছীয়ে হয়, মই কলগছৰ ৰছী দিয়ে বান্ধিছোঁ। এয়া মোৰ বান্ধি হৈ গ'ল, মই এতিয়া এইখিনি পাতত দিম। আৰু যিহেতু জুই জ্বলা ব্যৱস্থা নাই সেইকাৰণে গেছৰ পাতত দিম। তেনেহ'লে অলপচোন চাই থাকক মই কেনেকৈ পাতত দিম। আৰু এইফালে মই কেৰাহী এখন পাতি থৈছিলোঁ গৰম হ'বলৈ, মোৰ কেৰাহীখন গৰম হ'লেই, আৰু এতিয়া মই এইখিনি ইয়াতে ধুনীয়াকৈ বহাই দিম। আৰু এতিয়া মই ঢাকনি মাৰি দিম, এইখিনি ঢাকনি মাৰি পিনে 20 মিনিটমান সিজাই ল'ম। আৰু মাজে মাজে ঢাকনিখন দাঙি লুটিয়াই দিব লাগিব, নহ'লে এফালে সিজিব আৰু সেইফালে নিসিজাকৈ থাকি যাব। তেনেহ'লে মই এতিয়া ঢাকনিখন মাৰি দিওঁ, আৰু ঢাকনিখন মাৰি মই গেছটো একেবাৰে কমাই দিম। গেছটো যদি ডাঙৰকৈ জ্বলাই দিওঁ তেতিয়াহ'লে তলখিনি গোটেইখিনি পুৰি যাব আৰু ওপৰখিনি একোৱে নহ'ব, সেইটো কাৰণে গেছটো কমাই পিনে সিজাম। আৰু এইফালে মই অন্য এখন কেৰাহী পাতি থৈছোঁ, এতিয়া মই ইয়াত লেহেতি শাক বনাম। আৰু আজি লেহেতি শাকখিনি বইল বনাম, ইয়াত অকণো তেল ব্যৱহাৰ নকৰোঁ মই। এতিয়া মই ইয়াত লেহেতি শাকখিনি দি দিম, আৰু এতিয়া মই ইয়াত নিমখ অলপ দি দিছোঁ নিজৰ সোৱাদ অনুসাৰে। আৰু এতিয়া লেহেতি শাকখিনি মই ঢাকন মাৰি দিম, আৰু লেহেতি শাকখিনি মই গেছটো কমাই পিনে বনাম। আৰু ইয়াত দেখিছেনে লেহেতি শাকখিনি মই ইয়াত পানীয়ে দিয়া নাই, তথাপিতো শাকখিনিৰ পৰা পানী ওলাই নিজে ইমান ধুনীয়াকৈ সিজি গ'ল। মোৰ লেহেতি শাকখিনি হৈ গ'ল প্ৰায়, কিন্তু ইয়াৰ পানীটো অলপ শুকুৱাই দিম। আৰু এতিয়া মই ইয়াত ঢাকনি নামাৰোঁ, এনেদৰে অলপ সিজাই দিম। আৰু এয়া হৈ গ'ল মোৰ লেহেতি শাক বইল। এতিয়া মই শাকখিনি ধুনীয়াকৈ নমাই লওঁ, আৰু এইফালে মোৰ কচুখিনি হৈছেনে চাওঁ। ইয়াত দেখিছেনে কচুখিনি নিজে নিজে পানীবিলাক ধুনীয়াকৈ সিজি আছে। আৰু এতিয়া মই এবাৰ লুটিয়াই দিম কচুখিনি, এনেদৰে কিন্তু ভালদৰে লুটিয়াই দিব লাগিব, নহ'লে এফালে সিজিব আৰু এফালে নিসিজিব। এতিয়া মই আকৌ ইয়াত ঢাকনা মাৰি দিম আৰু ইফালে সিজিব দিম। মোৰ কচুখিনি হৈছেনে মই আকৌ চাই লওঁ। আৰু এই আম কচুখিনি হৈ গ'ল, দেখিছেনে চবফালৰ পৰা মই ভালকৈ সিজাই ল'লোঁ। আৰু এতিয়া মই কচুখিনি নমাই ল'ম। এয়া মোৰ ছোৱালীজনী স্কুলৰ পৰা আহি গ'ল। ভাগ লাগিছে নি? বেগটো দিয়া। ছোৱালীজনী স্কুল পৰা অহাৰ পিছত এতিয়া আমি ভাত খাবলৈ কাৰণে কচুখিনি পিটিকা কৰিব লৈছোঁ। দেখিছেনে কচুখিনি ইমান ধুনীয়া লাগিছে দেখিবলৈ। তেনেহ'লে পটাপটকৈ কচুখিনি পিটিকা কৰি লওঁ। কচুখিনি মই কাঁহী ধুনীয়াকৈ উলিয়াই ল'লোঁ, আৰু এতিয়া মই অলপ তেল দিছোঁ, তাৰপিছত পিঁয়াজ অলপ দিছোঁ, আৰু দিম মই ইয়াত আদা অলপ, আৰু দিম অলপ কাটি থৈ দিয়া মান ধনিয়া পাত। এতিয়া মই এইখিনি ধুনীয়াকৈ পিটিকি ল'ম। ইয়াত মই নিমখ ব্যৱহাৰ নকৰোঁ, যিহেতু মই পাতত দিওঁতে মই নিমখ দিছিলোঁ, সেইটো কাৰণে মই ইয়াত নিমখ দিয়া নাই। এতিয়া মই ভালদৰে এইখিনি পিটিকি লওঁ। আৰু এয়া হৈ গ'ল কচু পিটিকা আমাৰ খাবলৈ ৰেডি। কচু পিটিকা খাই বাৰু কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন মোক। মই কিন্তু কচু পিটিকা খাই খুবেই ভাল পাওঁ। তেনেহ'লে ভাতখিনি পটাপট খাই লওঁ, আৰু অলপ পিছতে আকৌ লগ পাম আপোনালোকক। আৰু এতিয়া আমাৰ ঘৰত আহি আছে আলহী বেছি দূৰৰ নহয়, ওচৰৰে। ভালে হৈছে ভণ্টি, আৰু এইজনী হৈছে বোৱাৰীজনীয়ে মুখখন দেখাবলৈ লাজ কৰিছে। আৰু
এতিয়া আমি চাহ খাব লৈছোঁ। দেখিছেনে কি চাহ খাব লৈছোঁ। এফালে পাপৰ ভাজিছোঁ আৰু এফালে কেঁচা বুট ভাজিছোঁ। আমি এনেদৰে চাহকাপ খাই লওঁ আৰু এইফালে কাষত দেখিছেনে মোবাইলত ফিল্ম লগাই গোটেইকেইজনীয়ে কেনেদৰে চাই আছে। আলহী যোৱাৰ পিছত ভিডিঅ' কৰিবলৈ সময় নহ'ল। এতিয়া প্ৰায় সন্ধিয়া হ'ল আৰু এতিয়া মই সন্ধিয়া কাম কৰি আছোঁ। ভিডিঅ'টো কিন্তু ছোৱালীজনীয়ে পিছফালৰ পৰা মনে মনে তুলি আছে। মই গমেই নাপাওঁ তাই ভিডিঅ' কৰি আছে বুলি, সেইকাৰণে আপোনালোককো অলপ দেখাই দিলোঁ। কাম কৰা হেল্ল' ফ্ৰেণ্ডছ, এয়া দেখিছেনে মই এতিয়া বস্তুখিনি পেকেটিং কৰি আছোঁ। ভাজি মেলি আজৰি হৈ ভাত খালোঁ। এতিয়া ভাত খাই মেলি কামতে লাগি আছোঁ। এতিয়া ৰাতি 10টা বাজিছে, তথাপিতো কামতে লাগি আছোঁ, কাৰণ এতিয়া যদি এইখিনি কাম কৰি নথওঁ পিছত বস্তুখিনি বেয়া হৈ যাব। তেনেহ'লে আজি মোৰ ভিডিঅ'টি মই ইমানতে সামৰিছোঁ। আজি মোৰ এই ভিডিঅ'টি আপোনালোকে কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। আৰু এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে। চ' ফ্ৰেণ্ডছ, আজিলৈ বাই বাই। তেতিয়ালৈকে আপোনালোক সকলোৱে যেন সুখত থাকে আৰু হাঁহি থাকে, মই তাৰেই কামনা কৰিছোঁ। আৰু যিসকলে মোৰ চেনেলটিত নতুনকৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব।